নমস্কাৰ, মই আহিছোঁ অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন পাঠশালাত। এই অধিৱেশনৰ বিষয়ে কিছু কথা জানো আহক। অসমীয়া ভাষা, সংস্কৃতি, সাহিত্যৰ বিকাশৰ উদ্দেশ্যে 1917 চনত শিৱসাগৰ জিলাত পোনপ্ৰথমবাৰৰ বাবে এই অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল, যাৰ লক্ষ্য আছিল জ্ঞানৰ ভঁৰাল চহকী কৰাৰ লগতে প্ৰাচীন অসমৰ গৌৰৱময় ইতিহাসৰ নিদৰ্শন দাঙি ধৰা, য'ত আছে বীৰংগনাৰ বীৰত্ব আৰু আজিৰ নাৰীৰ আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন, য'ত আছে প্ৰাচীনৰ লগত নবীনৰ সংযোগ ঘটাবলৈ সমাজৰ প্ৰতি বিজ্ঞানৰ অৱদান। লোকশিল্প, লোকসাহিত্য, লোকসংস্কৃতিৰ ভঁৰাল আমাৰ এই অসম স্বৰ্গভূমি। চিৰ চেনেহী মোৰ ভাষা জননী, এই গীতটিয়ে আছিল এই সভাখনিৰ আদৰণি গীত। ইয়াৰ উদ্দেশ্য কেৱল এটাই আছিল, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাংগীন বিকাশ।